হেল্ল' এভৰিৱান, মই ৰীতামণিয়ে মোৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু যিসকলে এতিয়াও কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আহকচোন আজি মোৰ ৰেচিপিটো কি বনাইছোঁ আপোনালোকক দেখুৱাওঁ। আজি এটা চিম্পল চিকেনৰ ৰেচিপি লৈ আহিছোঁ, যিটো মই একেবাৰে কম মছলা ব্যৱহাৰ কৰি বনাইছোঁ, সকলোৱে খাব পৰাকৈ। আৰু ৰেচিপিটো কেনেকৈ বনাইছোঁ, কি কি সামগ্ৰী লৈছোঁ মই আপোনালোকক দেখুৱাই লৈছোঁ। ইয়াৰ বাবে লৈছোঁ মই লোকেল চিকেন, পিঁয়াজ, জলকীয়া, হালধি, নিমখ আৰু নহৰু আদা পেষ্ট কৰি লৈছোঁ, আলু, তেজপাত, জিৰা আৰু অলপ লৈছোঁ জালুক আৰু জিৰা পেষ্ট কৰি লৈছোঁ, মানে গুড়ি কৰি লৈছোঁ, পেষ্ট নহয়। আৰু প্ৰথমতে মই যোনখিনি চিকেন লৈছিলোঁ সেইখিনি পিঁয়াজ, হালধি, নিমখ আৰু অকণমান মিঠাতেল দি আদা নহৰু পেষ্ট অলপো দিছোঁ, তাতে অলপ মেৰিনেট কৰি লৈছিলোঁ আধা ঘণ্টামানৰ কাৰণে, যাতে তাত ধুনীয়াকৈ মছলাখিনি মানে পিঁয়াজ আৰু তেলৰ গোন্ধটো তাত সোমাই যায়। আৰু এনেকৈ মেৰিনেট কৰি আপোনালোকে অকণমান সময়ৰ কাৰণে ৰাখিব পাৰে, এঘণ্টামানৰ কাৰণে, নহ'লে লগে লগেও বনাব পাৰে। মই মাত্ৰ আধা ঘণ্টামানৰ কাৰণেহে মেৰিনেট কৰি থৈছিলোঁ। আৰু আপোনালোকে ইয়াত আৰু বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰে, মই মাত্ৰ এইকেইটাই দিছোঁ, যিহেতু মই বেছি মছলা ব্যৱহাৰ নকৰোঁ। ইফালে মই এখন কেৰাহী গৰম কৰি তাত অলপ তেল গৰম হ'বলৈ দিলোঁ। তাতে দিছোঁ মই কেইটামান গোটা জিৰা আৰু দুখিলামান তেজপাত, আৰু ইচ্ছা কৰিলে আপোনালোকে লং ইলাচি, দালচেনি কিবা কিবি দিব পাৰে। মই মাত্ৰ দুটামান বস্তুৱে দিছোঁ, জিৰা আৰু তেজপাত। আৰু ইয়াতে এতিয়া তেলতে মই পিঁয়াজখিনি দি দিম আৰু ভালকৈ অকণ ৰঙচুৱা হোৱাকৈ ভাজি থাকিম। আৰু ইয়াত অলপ আদা নহৰু পেষ্টটো দিম। আদা নহৰু পেষ্টটো অলপ ক'লা যেন দেখিছে, কাৰণ মই যেতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত জালুক আৰু জিৰা গুড়ি কৰিছিলোঁ, সেইটোতে মই আদা নহৰুখিনিও পেষ্ট কৰিছিলোঁ, সেইকাৰণে অলপ ক'লা ক'লা লাগিছে। আৰু এতিয়া সেইখিনি তাতে দি পেলাই মই অলপ ৰঙচুৱাকৈ ভাজি যেতিয়া হৈ যাব, তাতে মই চিকেনখিনি দি দিছোঁ। আৰু এইখিনি ভালদৰে লৰাই অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লওঁ কিছু সময়ৰ কাৰণে। আৰু এইখিনিতে মই আলুখিনি দি দিম অলপ দেৰি পাছতে, যিহেতু তেল ওলোৱা আৰম্ভ হৈ গৈছে। আৰু তাৰ আগতে মই হালধি আৰু নিমখ দি দিছোঁ, যিহেতু আৰু মই বেলেগ মছলা নিদিওঁ, সেইকাৰণে জিৰা আৰু জালুকৰ গুড়িখিনিয়ে দিম, অলপ শেষলৈ দিম সেইখিনি। এতিয়া মই হালধি আৰু নিমখ দি ভালদৰে লৰাই দিছোঁ। আৰু এইখিনি অকণমান তেল আৰম্ভ হৈ গৈছে, তেল ওলোৱা। ইয়াত মই কাটি থোৱা আলুখিনি দি দিছোঁ। আগতেও ভাজি ল'ব পাৰি, কিন্তু মই একেলগতে দি দিছোঁ। আৰু আপোনালোকে ইয়াত বেলেগ চব্জিও ব্যৱহাৰ কৰিব পাৰে, মই মাত্ৰ আলুৱে দিছোঁ। আৰু এতিয়া যিখিনি নহৰু আদা পেষ্ট কৰি ৰাখিছিলোঁ, সেইখিনি তাত দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। আৰু ইয়াত সিজিবৰ কাৰণে মই পানী দিছোঁ, আৰু লগতে যিখিনি জালুক আৰু জিৰাৰ গুড়ি আছিলে সেইখিনি ইয়াতে এই সময়তে দি দিছোঁ। আৰু অলপ সময় উতলিবলৈ দিম, আৰু তাৰ পাছত মই গ্ৰেভিটো নিজৰ আন্দাজ অনুসাৰে ৰাখি দিছোঁ। আপোনালোকে অলপ কম বেছি কৰিব পাৰে। আৰু জলকীয়া আপোনালোকে নিজে দি ল'ব, মই যিহেতু যিমান খায় মই জলকীয়া দিয়া নাই। আৰু মোৰ এইখিনি গ্ৰেভি ৰেডি হৈ গ'ল। খাবলৈ সঁচাকৈ বহুত ধুনীয়া হয়, যদিও কম মছলা বা তেল কম ব্যৱহাৰ। আৰু আজিৰ ৰেচিপিটো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।